মালিক এবাৰ দৰমহাটো অলপ বঢ়াব লাগিছিল নেকি কিয় বঢ়াব লাগে দৰমহা পাৰিলে অলপ বঢ়াই দিয়কচোন নাই দৰমহা বঢ়াব নাই ড্ৰাইভাৰ অকাল নাইতো দৰমহাটো লোৱা ঐ এবাৰ এইটো শুনচোন নাম প্ৰকাশত অনিচ্ছুক মৰিয়নি যোৰহাট অসম মোৰ বয়স 23 বছৰ বিয়া হোৱাৰ 3 বছৰ হ'ল মোৰ স্বামীৰ বয়স 30 বছৰ আমাৰ দাম্পত্য জীৱন সুখী নহয় আজি এবছৰমান ধৰি মোৰ প্ৰতি তেখেতৰ অনীহা লক্ষ্য কৰি আহিছোঁ প্ৰায় এবছৰমান ধৰি আমাৰ মাজত কোনোবা দিনাহে শাৰীৰিক সম্পৰ্ক হয় তেওঁ এই অনীহা কাৰণ জানিব বিচাৰিলোঁ লগতে আপোনাৰ পৰা সুদিহা পৰামৰ্শ পাম বুলি আশা কৰিলোঁ ঐ আমাৰ বাইদেউ ভিনদেউহঁতৰ এনেকুৱা হৈছে নেকি বাৰু হ'বও পাৰে দে পাগলী এইবিলাক একো নহয় নহ'লে তই ভিনদেউৰ লগত কাজিয়া কৰি কিয় ঘৰলৈ ঘৰত গুচি আহিলি সেইবিলাক বহুত বেলেগ কথা ঠিক আছে আপুনি জোখতকৈ বহুত চিন্তা কৰিছে বাইদেউ আপুনি 2000 টকাতে আপোনাৰ ভাগ্য পৰীক্ষা হৈ যাব পাৰে চাওক আপোনাৰ ফ্ৰিজ আছে ৱাশ্বিং মেচিন আছে গডৰেজ আছে তাতকৈ ডাঙৰ কথা এখন বাইকো পাব আপুনি বাইক ইয়াত আৰু কি সুবিধা লাগে বাইদেউ আপোনাৰ ভাগ্য পৰীক্ষা আৰু মাত্ৰ 2000 টকা হয় বাইদেউ এই লাকি ড্ৰ কুপনখন স্কেচ কৰিলে যিটো ওলাব আপুনি সেইটোৱে পাব আমিতো এয়া লৈ আহিছোঁ আৰু গাড়ীটো আছে আপোনাক আমি লগে লগে প্ৰডাক্টটো দি যাম আপুনি মিছাতে ভাবি আছে বাইদেউ মাত্ৰ 2000 টকাহে হয় বাইদেউ বাৰু ঠিক আছে অলপ সময় বহকচোন অঁ হ'ব এইকেইটা লওকচোন অঁ ধন্যবাদ আপুনি এইখিনিতে ইয়াতে চহী এটা কওক বাইদেউ এইটো লওক এইখিনিত হয় এই 19 নম্বৰত হয় এতিয়া আপুনি এইকেইখন লওক এইকেইখনৰ ভিতৰত আপুনি যিকোনো এখন চিলেক্ট কৰি আপুনি স্কেচ কৰি লওক এইখনে হ'ব দিয়ক ঠিক আছে হটকেজ এটাহে পালো হয় নেকি আপুনি চিন্তা নকৰিব বাইদেউ আপুনিতো এই হটকেছটো উপহাৰ হিচাপে পালেই লগতে আমাৰ কোম্পানীৰ গাইডলাইন মতে আপুনি যে 2000 টকাটো দিছে এই 2000 পৰা 500 টকা ৰিটাৰ্ণো পাব সেইটো লওক বাইদেউ ঠিক আছে বাইদেউ আমি যাওঁ নহ'লে মইনো কি জানো বাইকখন লাগিব বুলিহে 500 টকা ঘূৰাই দিছে নহয় কি কৰিবি 500 টকাটো পাগল সব ল
কৰিছে শুন ল কোনো দৰকাৰ নাই তই ৰিচিভ কৰ হেল্ল' অঁ ভিনদেউ অঁ মই শুনতিহে হয় নেকি কি বাইক এখন লৈছে আপুনি ইয়ালৈ আহিব এতিয়া হয় নেকি অঁ অঁ ঠিক আছে আহক নহ'লে যাইতো আহিব আজি সুদা সুদা ভাতহে খাব পাব একো নহয় এনেকুৱা মানুহক বেছি মন চেনেহ কৰি একো লাভ নাই ঐ বা এটা হটকেছক লৈ কাজিয়া কৰিব লাগেনে তই কিন্তু ভিনদেউক বেয়া ব্যৱহাৰ নকৰিবি দেই ভিনদেউ আহিল হ'বলা কেনেকুৱা লাগিছে ছেকেণ্ড হেণ্ড নিচিনা লাগে নাই হে বঢ়িয়া দামত পালোঁ বুজিছ যা বাইক মাত ৰংটো ঠিকে আছেনে অঁ অলপ দাগ চাগ আছে বাৰু ভালে যাব ষ্টিকাৰ লগাই দিম ঠিকে যাব 18,000 টকা দিয়াতকৈ আৰু কি ভাল বাইক পাৰিম হে অঁ উঠিছা তই উঠিছা এই বক্সটো আছে ছাৰ অঁ ভিনদেউ মোকো শিকাব লাগিব কিন্তু শিকাম নহয় তই কিয় চিন্তা কৰিছ হেলমেট এটা লগতে ফ্ৰী পাইছে এইটো অলপ ধুই দিব পাবি তই দেই ঐ নাম নাম পইচা থকা হ'লেতো নতুন বাইকে ল'লোহেঁতেন ছেকেণ্ড হেণ্ড বাইক লোৱাৰ কাৰণে তোৰ আকৌ মনটো বেয়া নেকি মইনো কেতিয়া ক'লো নতুন বাইকহে লাগে বুলি পুলিচ লৈ আহিলে কি আমি
মোক গাড়ীখন প্ৰয়োজন হৈছে মই সেইকাৰণে 18,000 টকা দি মই এইখন বাইকখন লৈছোঁ তাতে কি হ'ল আৰু যদি গাড়ীখন এওঁ হয় গাড়ীখন এওঁ পাবলৈ নাই নাই সেনে মই এনেকৈ বাইকখন দিব নোৱাৰোঁ পুলিচ লৈ আহিম নেকি আমি কি পুলিচৰ এখন আমাৰ বাইক আমি চিনিয়ে পাইছো এখন আমাৰ বাইক চিনি পালে হ'ব নেকি মই যাব চিনি যাব তেওঁ এখন চুৰি কৰি আনিছে গাড়ীখন ইমান ডাঙৰ কথা নহয় এই গাড়ীখন ডাঙৰ কথা কৰিব আপুনি কি গাড়ীখন কি বুলি আপুনি কিনি আনিলে নহ'ব আপুনি বেকগ্ৰাউণ্ড নজনাকে ইমান জনা শুনা মানুহ এজনৰ গাড়ীখন কেনেকৈ কিনিলে আপুনি মই 18,000 টকা দি কিনিছোঁ মানুহজনক কৈছোঁ মোৰ বাইক এখন লাগে বাইকখন আনি মোক দিছে আপুনি বেকগ্ৰাউণ্ডটো জানিব লাগে গাড়ীখন কেনেকুৱা আছে বাইকখন কিনিবলৈ আপোনাৰ গাড়ীখনৰ নাম্বাৰ প্লেটটো বদলাই লৈছে এতিয়া গাড়ীখন মই বনোৱা নাই কোনে বনাইছে মই যি নম্বৰ আছে মই আপুনি চুৰি লগত আপুনি এতিয়া চুৰি কেছত দিব আপোনাক আপুনি চুৰি কৰিছে আপুনি আপোনাৰ চুৰি কেছত আপুনি ফচিছে কাক গম দিব আহিছে আপুনি মই মোৰ লগৰ পৰা কিনিছোঁ 18,000 টকা দি কিনিছোঁ কথাহে 18,000 টকা ইমান দিব পাৰিব কি কাগজ পত্ৰ আছে কাগজ পত্ৰ কি লগৰ ল'ৰা মই পইচা দিছোঁ আৰে লগৰ ল'ৰা ক'লে কথা শেষ নেকি প্ৰমাণ লাগিব আপুনি যে গাড়ীখন কিনিছে প্ৰমাণ দিয়ক ক'ৰ পৰা গাড়ীখন কিনিছে দিম বুলি কৈছোঁ দিম কেতিয়া দিব হ'ল আমি চাবি দিয়ক আমি আমি এইবিলাক নাজানো বাইক নিব